Damburu bajai dia ba? Aja. Paní দিবলৈ লাগে ভালকে সবাই চাকিত লাগিব ওলাই আমি বাহঁতৰ লগত টাউনৰ এটা শিৱ মন্দিৰলৈ গৈছিলোঁ বহুত ভাল লাগিল তাত ভোগো খালোঁ তো বহুত ধুনীয়া লাগিল নামৰ পাৰ্টি বহুত ধুনীয়া নাম গাই আছিল আৰু আমাৰ টিকলা পূজা চাওক কথা পতাত ব্যস্ত একদম বিজি সিহঁতি হেল্ল' এভৰিৱান চ' মই আহিলোঁগৈ আজি হ'ল শিৱৰাত্ৰি চ' শিৱৰাত্ৰি পূজা কৰি আহিলোঁগৈ আৰু আহি পেলাই এতিয়া ভাবিছোঁ অকণমান ক্ষীৰ বনাওঁ কাৰণ আজি দিনটোত অকণমান ক্ষীৰ খাবলৈ ভাল লাগে সেইকাৰণে আজি বনাব লৈছোঁ আৰু ক্ষীৰটো চাউলৰে নবনাওঁ মই আজি এটা বেলেগ প্ৰকাৰে আপোনালোকক বনাই দেখাম চ' আপোনালোকে যিসকলে খাইছেতো গম পাইছে যিসকলে নাই খোৱা ৰেচিপিটো মোৰ ফ'ল' কৰিব চাব চাই পেলাই কেনেকুৱা আছে প্লিজ জনাব মই আজি বনাম লাও পানীলাও দি ক্ষীৰ বনাম চ' পানীলাও এয়া লৈছোঁ মই 200 গ্ৰাম এইখিনি ধুনীয়াকৈ ধুই মেলি মই পিহনাত একদম এনেকৈ পিচি লৈছোঁ চ' এনেকৈ ল'লে বস্তু ভাল হয় এনেকৈ কুটি ল'লে নহয় অকল পিহনাত পিচিলে বেছি ৰুকি ল'লে মানে ভাল হয় বস্তুটো এয়া চ' এয়া লৈছোঁ লাও পানীলাও লৈছোঁ খিচমিচ লৈছোঁ কেইটামান কাজু লৈছোঁ তাৰপিছতে চেনি গাখীৰ লাগিব মোৰ এয়া এপোৱা লৈছোঁ গাখীৰ এপোৱা লাগিব কাৰণ মই 200 গ্ৰাম পানীলাও লৈছোঁ সেইকাৰণে গাখীৰ মই এপোৱা লৈছোঁ তাতে ঘিউ লাগিব অকণমান মই কনডেন্স মিল্কো ব্যৱহাৰ কৰিম চ' আহকচোন ৰেচিপিটো এটা বহাই দিছোঁ ইয়াতে মই ক্ষীৰটো বনাম তো ইয়াতে প্ৰথমে মই বহাই দি ক্ষীৰটো গৰম হৈ গ'ল ইয়াতে এতিয়া প্ৰথমে মই ঘিউ দিম ঘিউ ইয়াতে চামুচৰ জোখাৰে মোৰ ইয়াতে 4 চামুচ ইয়াতে ঘিউ দিলোঁ চামুচৰ জোখাৰে মোৰ 3 চামুচমান হ'ব আৰু চ' সেইখিনি দিয়াৰ পিছতে এতিয়া যিখিনি পানীলাও কাটি থৈছিলোঁ মই 200 গ্ৰামমান হ'ব চ' সেইখিনি এতিয়া ইয়াতে দি দিছোঁ এইখিনি অকণ সময় ভাজিব লাগিব ঘিউত ভাজি ল'লে বহুত টেষ্ট হয় বস্তুটো ঘিউটো এনেই পায়সত ধৰক আমি লাষ্টত দিওঁ কিন্তু এইটো ৰেচিপিত আমি পানীলাওটোত ঘিউ দি প্ৰথমে 5 মিনিটমান অকণ ভাজি ল'ব লাগিব তেতিয়া বহুত বেছি সোৱাদ হয় আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন পানীলাও দি ধুনীয়া ক্ষীৰৰ এটা ইউনিক ৰেচিপি হয় চ' ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নেপাহৰিব চ' চাই থাকক এয়া 5 মিনিটমান ভাজিব লাগিব আৰু ভাজাৰ পিছতে ইয়াতে মই গাখীৰখিনি দিম সেইখিনি আপোনালোকে লাহে লাহে চাই থাকিব আগলৈ চাই ৰেচিপিটো গম পাব বনাই ব্লেক চাউলটো দিও বনাব পাৰি ক্ষীৰ আজি মই আপোনালোকক পানীলাও দি অকণমান ক্ষীৰৰ ৰেচিপি দিছোঁ চ' প্লিজ কেনেকুৱা হৈছে জনাব বহুত আনকমন ৰেচিপি চাই পেলাই প্লিজ জনাব কেনেকুৱা হৈছে চ' এইখিনি 2 মিনিটমান হৈছে আৰু 3 মিনিটমান অকণমান ভাজিব লাগিব তাৰ কাৰণে মই অকণমান ঢাকনখন লগাই দিছোঁ এয়া এইখিনি মোৰ পুৰা 5 মিনিটমান ভাজা হৈ গৈছে এতিয়া ইয়াতে মই যিখিনি গাখীৰ লৈছিলোঁ সেই গাখীৰ কাপ ইয়াতে দি দিম এয়া গাখীৰখিনি দি এইখিনি ভালদৰে থিৰ হোৱালৈকে সিজাব লাগিব আৰু ইয়াতে এতিয়া যিখিনি মই খিচমিচ লৈছিলোঁ ইয়াতে এয়া প্ৰথমে কাজুকেইটা দি দিছোঁ আৰু যিকেইটা মই খিচমিচ লৈছিলোঁ সেই খিচমিচকেইটা ইয়াতে এতিয়া দি দিছোঁ
চেনিটো এতিয়ালৈকে মই দিয়া নাই এইখিনি অকণমান আধা সিজা বা আধা অলপ ভাজালৈকে তাৰপিছতহে মই ইয়াতে চেনিটো ব্যৱহাৰ কৰিম চ' এইখিনি ভালকৈ এতিয়া নৰ্মেলি আমি ক্ষীৰটোত মানে ঘিউটো লাষ্টত দিওঁ কিন্তু ইয়াতে কি হয় কাৰণ লাওকত অকণ ভাজি ল'ব লগা হয় ন তেতিয়া কেঁচা গোন্ধটো নাথাকে সেইকাৰণে আমি ঘিউটো প্ৰথম দিওঁতেই অকণ ঘিউত ভাজি ল'লে টেষ্টটো বহুত ধুনীয়া হয় আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন বহুত টেষ্টি আৰু এনেকুৱা লাও দিটো কোনো চাগে বনোৱাও নাই চ' এবাৰ মোৰ ৰেচিপিটো ফ'ল' কৰিব চাব চাই পেলাই প্লিজ কেনেকুৱা আছে কমেণ্ট কৰিব ক্ষীৰখিনি এয়া ভাজি বহুতখিনি সময়ে ভাজিলোঁ হৈ গৈছে প্ৰায় আৰু এতিয়া ইয়াতে মই যিকণ চেনি আছিল চেনিকণ দি দিছোঁ গোটেইখিনি একেবাৰতে দিয়া নাই কাৰণ মিঠা কম বেছিটো আপোনালোকৰ লগত কথা যোনে মিঠা বেছি খায় সি অকণ বেছিকৈ দিব পাৰে আৰু ইয়াতে এতিয়া মই কনডেন্স মিল্ক দিছোঁ কনডেন্স মিল্কটো দিলে ক্ষীৰৰ টেষ্টটো বহুত বেছি ধুনীয়া হয় চ' আপোনালোকেও অকণমান দিব ইয়াতে মই চামুচৰ জোখাৰে 3 চামুচ দিছোঁ আৰু কনডেন্স মিল্কটো এইখিনি এতিয়া অলপ সময় উতলিবলৈ দিব লাগিব অকণমান থিৰ হওক তাৰপিছত আপোনালোকে চাব আমাৰ ক্ষীৰ পানীলাওৰ ক্ষীৰ ৰেডি হৈ যাব আমাৰ ক্ষীৰ হৈ গৈছে চ' প্ৰায় ৰেডি এতিয়া অকণমান ঠাণ্ডা হ'লে আৰু অকণ ইয়াতে থিৰ হ'ব চ' আপোনালোকক মই এইখিনি হৈ গৈছে চাৰ্ভ কৰি দেখুৱাই আছোঁ আমাৰ পানীলাও দি ক্ষীৰ ৰেডি হৈ গ'ল বহুত ধুনীয়া হৈছে টেষ্টি হৈছে চ' আপোনালোকেও এবাৰ ট্ৰাই কৰিব প্লিজ ট্ৰাই কৰি কেনেকুৱা হৈছে জনাব আজি শিৱৰাত্ৰিৰ দিনা এয়া ভোগ হিচাপে মই আগবঢ়াইছোঁ চ' ভাল লাগিলে প্লিজ ৰেচিপিটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজি ভিডিঅ'টো এইখিনি সামৰোঁ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে যাতে প্লিজ মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিহে যায় চ' আজি ব্লগটো তেনেহ'লে এইখিনিতে সামৰোঁ বাই বাই